নমস্কাৰ বন্ধুসকল, আজি মহাদশমী তিথি। আজি সেন্দুৰ খেলিব যাওঁ। আমি মা দুৰ্গা চৰণত সেন্দুৰ লগাম। আমিও সকলো মিলিজুলি সেন্দুৰ লগাম, ফূৰ্তি কৰিম। মা দুৰ্গা আজি যিহেতু বিদায় ল'ব, দুখ লাগিব, আকৌ আহিব মা, সেইটো অপেক্ষাৰে আকৌ থাকিম। আজি একেবাৰে বঙালী ডিজাইনত শাৰী পিন্ধিছোঁ মই। কেনে লাগিছে ক'বচোন। আহক চাওঁ আমাৰ লগত আপোনালোকেও বৰাগাঁৱৰ পূজা। আমি এতিয়া গৈ আছোঁ বৰাগাঁৱত। এইকেইটা আমাৰ লগ সেন্দুৰ খেলিব গৈ আছোঁ। নহ'লে পালোৱে আহি বৰাগাঁও আহি পালোৱে। আমি এতিয়া আহি পালোঁ। এতিয়া সেন্দুৰ লওঁ, সেন্দুৰ লৈ মা দুৰ্গাক এতিয়া দিম। আহি পালোঁ। খেলি অলপ বহিছোঁ গোটেইকেইটাই। আমি যাওঁ এতিয়া, সেন্দুৰ খেলা হ'ল। আমি যাওঁ। বহুত ভাল লাগিল সেন্দুৰ খেলি। এতিয়া মিঠাই লওঁ, জিলাপি আধা কেজি দিলেই হ'ব। পালোঁ আমি ঘৰ দেখাই দি গ'লো। ঘৰ আহি পালোঁ, ঘৰ আহি পালোঁহি। মা দুৰ্গা চৰণক সেন্দুৰ লগাই আমিও সকলোৱে মিলি সেন্দুৰ লগাই খেলি বহুত ভাল লাগিল। ধৰক আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিছে ক'বচোন। লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।